মহিলাবিলাকতো ঘৰত থাকিব মহিলাবিলাকৰ দায়িত্বটো কোনে ল'ব হেমন্ত ল'ব পাৰিব কুনামেলি খাছিলানি হিমন্ত বিশ্ব শৰ্মা তাৰ সন্তান এটা কেনেকৈ আনোচোন হিমন্ত বিশ্ব শৰ্মাৰ সন্তান এটা সি কেনেকৈ পাব যেতিয়া মুখ্যমন্ত্ৰীৰ দৰে এজন উচ্চ বিষয়াই এনেকুৱা ধৰণৰ পদক্ষেপ লয় এনেকুৱা ধৰণৰ কাম কৰে তেতিয়া এনেকুৱা লাগে যেন তেওঁ চাগে মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য নাছিলেই ক'ৰবাত টকা পইচা দি পেলাইহে মুখ্যমন্ত্ৰী হ'ল নেকি আপুনি ধৰি লওক কোনোবা এখন স্কুলত শিক্ষকতা কৰিবলৈ গৈছে প্ৰথমবাৰৰ কাৰণে আপুনি সেই স্কুলখনলৈ গৈছে আৰু গৈ পেলাই গম পাইছে যে তাৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী সিহঁতি ABCD ক খ ভালকৈ নাজানে এতিয়া ABCD ক খ গ ঘ নাজানে কাৰণে সিহঁতক আপুনি কি পিটন দিয়াটো উচিত নেকি আপুনি গৈছে শিক্ষকতা কৰিবলৈ গতিকে পঢ়াওক ABCD পঢ়াওক ক খ গ ঘ পঢ়াওক তাৰ পাছত যদি সিহঁতি নপঢ়ে বা নোৱাৰে তেতিয়া সিহঁতক শাস্তি দিয়ক বুজিও পাইছে চাগে মই উদাহৰণটো কিয় দিছোঁ বিজেপি চৰকাৰে ইমান দিনৰ পৰা অসমৰ ৰাজত্ব কৰি আছে তেতিয়াৰ পৰা ক'বলৈ নহ'ল নেকি যে বাল্য বিবাহৰ ওপৰত ৰেষ্ট্ৰিকশ্যন আছে বাল্য বিবাহ নকৰিবা নহ'বা পুলিচে ধৰি লৈ যাব এতিয়া হাজাৰ হাজাৰখন বিয়া হৈ যোৱাৰ পিছত এতিয়া আহিছে পুলিচে সেই মতাসকলক থানালৈ লৈ যাবৰ কাৰণে সঁচাই কৈছোঁ যিটো কাণ্ড চলি আছে যিটো মানে হুলস্থুল চলি আছে অসমত তাৰ কাৰণে আমাৰ ছিষ্টেমটো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত মোৰ বিৰাট হাঁহি উঠিছে নিজকে মামা বুলি পৰিচয় দি থাকে এতিয়া আকৌ ভাগিনসকলক জেললৈ পঠিয়াইছে মানে গোটেই কাহিনীটো এনেকুৱা ধৰণৰ হৈছে ক'ৰবাত ধৰি লওক অলপমান গাড়ী পাৰ্কিং হৈ আছে চাৰিচকীয়া হওক বা দুচকীয়াই হওক তাত ন' পাৰ্কিঙৰ চাইনবোৰ্ড নাই কিন্তু ট্ৰেফিক পুলিচ এজনে মনে মনে এখন ন' পাৰ্কিঙৰ চাইনবোৰ্ড আনিছে আৰু তাতে বহাই দিছে যেতিয়া মালিকে বা দুচকীয়া মালিকে হওক বা চাৰিচকীয়া মালিকে হওক যেতিয়া গাড়ীবিলাক নিবলৈ আহিছে তেতিয়া ফাইন খুজিছে দে হাজাৰ টকা ফাইন দে ন' পাৰ্কিঙত গাড়ী কিয় ৰখালি চৰকাৰে বাল্য বিবাহ ৰোধ কৰিব বিচাৰিছে সেইটো ভাল কথা কাৰণ বাল্য বিবাহৰ ফলত ঘৰ ধ্বংস হয় সংসাৰ ধ্বংস হয় মানে যৌৱনৰ তৃপ্তিৰ কাৰণে বিয়া পাতে লাহে লাহে ভাল পোৱা কমি যায় তৃপ্তি কমি যায় তেতিয়া ইজনে সিজনক এৰি দিয়ে পাছত যিটো সন্তান জন্ম হয় সেই সন্তানটোৰ ভৱিষ্যত বেয়া হয় গতিকে চৰকাৰে যিটো পদক্ষেপ লৈছে বহুত ভাল পদক্ষেপ লৈছে কিন্তু তৰিকাটো হোৱা নাইকিয়া বেছিকেলি বাল্য বিবাহ কোনসকলে কৰে বাল্য বিবাহত কোনসকল বহে যিসকলৰ জ্ঞানৰ অভাৱ থাকে যিসকলৰ শিক্ষাৰ অভাৱ থাকে আপুনি চাব আপোনাৰ অঞ্চলত যদি সৰু ল'ৰা ছোৱালীয়ে যদি বিয়া বহিছে সেইবিলাক ক্লাছ 8-9তে স্কুল এৰা বা কলেজ নোযোৱা গতিকে বাল্য বিবাহটো ঠিক কৰিবলৈ হ'লে শিক্ষা ব্যৱস্থাটো জোৰ দিব লাগিব কিতাপে পত্ৰ ল'ৰা ছোৱালী পঢ়িলে পাব লাগিব যে বাল্য বিবাহ কৰালে 5 বছৰ জেইল হ'ব 10 বছৰ জেইল হ'ব তেতিয়াহে ল'ৰা ছোৱালী লাইনত আহিব তেতিয়াহে ঠিক হ'ব চৰকাৰে যে ইলেকশ্যনৰ সময়ত ডাঙৰ ডাঙৰ চাইনবোৰ্ড বনায় তাত লিখা থাকে বিজেপিক ভোট দিয়ক বিজেপিক ভোট দিলে অহাবাৰলৈ এইটো কৰিম তাকে নকৰি যদি এনেকুৱা কাম কৰে য'ত প্ৰতিটো অঞ্চলে অঞ্চলে এখন চাইনবোৰ্ড থাকিব চাইনবোৰ্ডত লিখা থাকিব যে বাল্য বিবাহ নকৰিবা বাল্য বিবাহ কৰিলে 5 বছৰ 10 বছৰ জেইল হ'ব সেইটো দেখি সেইটো পঢ়ি পেলাই ল'ৰা ছোৱালীয়ে ভয় কৰিব বাল্য বিবাহৰ পৰা আঁতৰত থাকিব আৰু তাকে নকৰি অসমত এতিয়া কি হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিছে চোৱা এজন শিক্ষিত যুৱক হিচাপে ময়ো বাল্য বিবাহ বেয়া পাওঁ বাল্য বিবাহ মই ছাপোৰ্ট নকৰোঁ কিন্তু বৰ্তমান বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে অসমত যিটো প্ৰচেষ্টা চলি আছে সেইটো ভাল হোৱা নাই যিখিনি অলৰেডি হৈ গ'ল সেইটোতো হৈয়ে গ'ল এতিয়া চেষ্টা কৰা উচিত যাতে আগন্তুক যিখিনি ল'ৰা ছোৱালী আছে সিহঁতি যাতে বাল্য বিবাহ নকৰায় গতিকে আপোনালোকে কি ভাবে আপোনালোকৰ যুক্তিখিনি কমেণ্টত মোক জনাওক আৰু মোৰ কথাখিনিৰ লগত যদি আপুনি একমত হ'ব পাৰিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ